হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। অসম পুলিচ বেটেলিয়ন হওক বা ইউ বি হওক বা কনষ্টেবলৰ যিমানখিনি পদ আছিলে, আপোনালোকক সেইটো বহুত ডাঙৰ খবৰ এটা আনিলোঁ। খবৰটো এনেকুৱা যে আপোনালোকে সকলোৱে চাই আছে যে ইউটিউবৰ ভিতৰত ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চিৰ ওপৰত কিমানখিনি আলোচনা হৈ আছে বা কিমানখিনি আহিবলগীয়া কথাখিনি বা খবৰখিনি আপোনালোকে পাই আছে। সকলোকে কৈ আছোঁ, চেনেল যদি ফাৰ্ষ্ট টাইম ভিজিট কৰিছে, চেনেলখন ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'খন যিমান পাৰিলে শ্বেয়াৰ কৰিব নাপাহৰিব। ইম্পৰ্টেণ্ট আছে সকলো কাৰণে। যোনে অসম পুলিচ ফৰেষ্টৰ কাৰণে কেতিয়াবা প্ৰিপেৰেশ্যন কৰিছিলে 2020 কেতিয়াবা প্ৰিপেৰেশ্যন কৰিছিলে, সেই সকলো ল'ৰা ছোৱালীয়ে গম পাব। ঠিক আছে, মোৰ মানে নিজৰ লগৰ একেলগে আমি ট্ৰেইনিং কৰিছোঁ। ভাইটিয়ে পাইছে ফৰেষ্টৰ গ্ৰেড 1ত চাকৰি পালে, মানে চাব ইন্সপেক্টৰৰ জব পালে। তাতে সেই মানুহটো গুচি গ'ল আমাৰ ট্ৰেইনিংখিনি এৰি কিনি। চ' সকলোকে মই বুজাই দিম ইয়াতে কি লাগিব আপোনালোকৰ এইজ কোৱালিফিকেশ্যন, যেনে কোৱালিফিকেশ্যন কি লাগিব, এইজ ক্ৰাইটেৰিয়া কি আছে, তাৰপিছত আপোনালোকৰ যিমানখিনি লাগতিয়াল বস্তু, যেনেকৈ আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত কি এইজ কি ৰিলেক্সেশ্যন কিমান আছে, ৰিলেক্সেশ্যন কিমান থাকিব, ফিজিকেল ষ্টেণ্ডাৰ্ড কি লাগিব, মেডিকেল ষ্টেণ্ডাৰ্ড কি লাগিব, ঠিক আছে, আৰু ডকুমেণ্টখিনি কি লাগিব আপোনালোকে যেতিয়া এপ্লাই কৰিব যাব, সকলোখিনি পেড PST সকলোখিনি ডিছকাশ্যন আজি মই ক'ম। চ' যদি আপুনি ফাৰ্ষ্ট টাইম ভিজিট কৰিছে, চেনেলখন শ্বেয়াৰ কৰিব নাপাহৰিব। ঠিক আছে, আপোনালোকক এটা কথা কৈ দিওঁ, যোনে ফৰেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে, এইটো সকলোৱে গম পায় যে ইয়াতে আমাৰ ছেইম এজ ইট ইজ AB UB APRৰ দৰে ফিজিকেল আৰু ৰিটেন সকলোখিনি কাম হয়। ঠিক আছে, আপোনালোকৰ 1 টকাও মানে এপ্লিকেশ্যন ফিৰ পইচা নালাগে। খালি আপোনালোকৰ যদি ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে এপ্লাই কৰিছে, ঠিক আছে, গ্ৰেড পে ভাল পাব। আপুনি 6400কে আপুনি গ্ৰেড পে পাব। ঠিক আছে, টোটেল ভেকেঞ্চি ওলাইছিলে 264 ভেকেঞ্চি আগতে ওলাইছিলে। এছেঞ্চিয়েল কোৱালিফিকেশ্যন মানে যিমানখিনি কোৱালিফিকেশ্যন লাগে, আপোনালোকে সকলোৱে গম পায় যে আপোনালোকৰ যোনটো ফৰেষ্টাৰ গ্ৰেড 1ৰ পষ্ট হয়, তাতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মাষ্ট বি বেচেলাৰ ডিগ্ৰী লাগিবই লাগিব। ঠিক আছে, তাৰপিছত আপোনালোকক মই নেক্সট পষ্টৰ কাৰণে মই আপোনালোকক আলোচনা কৰি দিওঁ, ফৰেষ্ট গাৰ্ড উইথ গ্ৰেড পে অফ ₹5600। ঠিক আছে, আপোনালোকক গ্ৰেড পে আৰু বেচিক পে লৈ কিনে, বেচিক পেটো যদি চেক কৰা হয় 8 পে কমিশ্যনৰ লগত, বেচিক পে যিমান হয়, তাৰপিছত আপোনালোকৰ 2.46 মাল্টিপ্লাই হৈ কিনে যিমানখিনি পইচা হ'ব, আৰু অভাৰঅল যোনটো চেলেৰি আছে, বেচিক পে বাদ দি কিনে যিমানখিনি আপোনালোকৰ চেলেৰি আছে, এইটো এড হ'ব। আৰু আপোনালোকৰ DAও গম পাইছে, ডিয়াৰনেছ এলায়েন্সো এড হ'ব। চ' চিন্তা নকৰাকৈ ধুনীয়াকৈ প্ৰেক্টিচ কৰি যাব। বহু দিনৰ পৰা আপোনালোকৰ ফৰেষ্টৰ ভেকেঞ্চি অহা নাই। CM ছাৰে কোৱা মতে আপোনালোকৰ মাৰ্চ বা এপ্ৰিল মাহত এইটো বছৰতে আহিব লগা আছিলে, কিন্তু এতিয়া আমি অক্টোবৰ মাহ লাহেকৈ পাৰ কৰিম, নৱেম্বৰ মাহ আহিব। ঠিক আছে, সকলোখিনি মই কৈ দিওঁ, ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি বহুত আহিব। মানে আপোনালোকক এনেকৈ কোৱা নাই যে আপোনালোকৰ বহুত আহিব বুলি। ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি, কামাণ্ডো ভেকেঞ্চি, AB UB ভেকেঞ্চি, SIৰ ভেকেঞ্চি সকলোখিনি মিলাই অভাৰঅল 4,000 to 5,000 মান অভাৰঅল হ'ব পাৰে। ঠিক আছে, নেক্সট আপোনালোকক ক'ব বিচাৰিছোঁ, হয়, যোৱাকালি ৰাতি এটা মিটিং হৈছিলে। মিটিঙত আপোনালোকক কোৱা হৈছে যে এপইণ্টমেণ্ট লেটাৰ আপোনালোকৰ নৱেম্বৰ মাহত যিমান সোনকালে পাৰে দিব চেষ্টা কৰিব। ঠিক আছে, নেক্সট পষ্ট আছিলে আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবল। ঠিক আছে, অ'কে, কোৱালিফিকেশ্যন মই কোৱা নাই। AFPFৰ আপোনালোকৰ পষ্ট ওলাইছিলে 981, আৰু টোটেল কি হৈছিলে, এছেঞ্চিয়েল কোৱালিফিকেশ্যন HSLC বা ইকুইভেলেণ্ট, মানে HSLC বা 12 পাছ হ'লে আপোনালোকে এইটো AFPF, মানে এইটো ফৰেষ্ট যোনটো ডিপাৰ্টমেণ্ট হয়, ইয়াতে আপুনি এপ্লাই কৰিব পাৰিব উইথ দ্য গ্ৰেড পে অফ ₹5,600। ড্ৰাইভাৰ কনষ্টেবলৰ আছিলে, নেক্সট আছিলে গ্ৰেড পে 5,600। ঠিক আছে, ছেইম এজ ইট ইজ থাকিব ড্ৰাইভাৰ কনষ্টেবল আৰু AFPF। এতিয়া যোৱাকালি মোক কমেণ্ট বহুত কৰিছিলে যে ছাৰ, যে ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে কিবা ট্ৰেইনিংটো কেনেকৈ হয়, ট্ৰেইনিং ক'ত হয়? ট্ৰেইনিং আপোনালোকৰ AB UB APRৰ দৰে ছেইম হ'ব। ঠিক আছে, জাষ্ট আপোনালোকক এইটো কথা কৈ দিওঁ, 2 বা 3 মাহৰ এটা কোৰ্চ হয়, DME কোৰ্চ হয়, আপোনালোকৰ ড্ৰাইভাৰৰ কোৰ্চ হয়। এইটো ড্ৰাইভাৰ কোৰ্চটো তাতে কৰাই কিনে আপোনালোকক পঠাই দিব। নেক্সট আছে আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন ড্ৰাইভাৰ পোষ্টৰ বাবে আপোনালোকক HSLC আৰু ইকুইভেলেণ্টটো থাকিব লাগিব, আৰু আপোনালোকক ভেলিড ড্ৰাইভিং লাইচেঞ্চ, মানে লাইট মটৰ ভেহিকেল আৰু হেভি মটৰ ভেহিকেল দুটাই, আৰু যোনটো মিডিয়াম ৰেঞ্জৰ মটৰ ভেহিকেল আছে, MMV, LMV আৰু HMV তিনিটাও থাকিবই লাগিব।
ঠিক আছে। নেক্সট আছে আপোনালোকৰ ড্ৰাইভাৰ, নৰ্মেল ড্ৰাইভাৰ যোনটো আছে তাতে মই কৈ দিওঁ ড্ৰাইভাৰ উইথ গ্ৰেড পে অফ 5200, নৰ্মেল ড্ৰাইভাৰ কনষ্টেবলৰ বেলেগ আছে, অনলি অকল ড্ৰাইভাৰ কাৰণে বেলেগ আছে। ঠিক আছে, ড্ৰাইভাৰৰ কাৰণে এইটো 142 পোষ্ট ওলাইছিলে, ইয়াতে আপোনালোকৰ HSLC আৰু ইকুইভেলেণ্ট পাছ হ'ব লাগিব, ইয়াতেও ভেলিড লাইচেঞ্চ থাকিব লাগিব, LMB, HMB আৰু MMB। ঠিক আছে, অ'কে। এতিয়া সকলোখিনি হৈ গ'ল। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি আছে? নেশ্যনেলিটি হ'ব লাগিব, মাষ্ট বি ইণ্ডিয়ান। ঠিক আছে, ইণ্ডিয়ান চিটিজেন হ'বই লাগিব, পাৰ্মানেণ্ট ৰেচিডেঞ্চ অফ আছাম হ'ব লাগিব। এতিয়া মোক বহুত ল'ৰা ছোৱালীয়ে মোক কমেণ্ট কৰে যে ছাৰ মই অৰুণাচল প্ৰদেশৰ পৰা মই আপোনাৰ ভিডিঅ' চাই আছোঁ, মই কি অসম পুলিচৰ কিবা এটা ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰিম নেকি? তাতে লিখা আছে চিটিজেন মাষ্ট বি পজেছ ইন ইণ্ডিয়ান চিটিজেন। অ'কে, চ' সকলোৱে এনেকৈ বিচাৰিছে, মই আপোনালোকক এইটো কৈ দিওঁ, প্ৰেচিডেণ্ট নহয়, পাৰ্মানেণ্ট ৰেচিডেঞ্চ অফ আছাম হ'ব লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট। ঠিক আছে, PRC। ঠিক আছে, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট যিখিনি আমি বনাওঁ তাতে লিখা থাকে যে আমি অসমৰ বাসিন্দা হয়। ঠিক আছে, সেলেক্টেড কেণ্ডিডেট উইল হেভ টু ছাবমিট প্ৰুফ অফ ৰেচিডেঞ্চ। য়েছ, ইয়াতে লিখা আছে ৰেচিডেণ্ট প্ৰুফটো দিব লাগিব, ডমিচাইল চাৰ্টিফিকেট দিব লাগিব। আফটাৰ পাব্লিকেশ্যন অফ দ্য ফাইনেল সেলেক্ট লিষ্ট, হাউএভাৰ কেণ্ডিডেট বিলংগিং টু SC, ST, OBC আৰ এক্সামটেড ফ্ৰম ছাবমিটিং ছাচ চাৰ্টিফিকেট। ঠিক আছে, সকলোখিনি আপোনালোকৰ যদি এইবোৰ ডকুমেণ্ট নাথাকে, PRC নাথাকে, ডমিচাইল নাথাকে, চ' আপোনালোকৰ যিমানখিনি কাষ্ট আছে একদম নাল এণ্ড ভইড হৈ যাব যদি এইবোৰ ডকুমেণ্ট নাথাকিলে। কেণ্ডিডেট মাষ্ট বি ৰেজিষ্টাৰ্ড, নামখিনি থাকিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট বহুত ইম্পৰ্টেণ্ট থাকিব সকলো কাৰণে। যোনে এমপ্লয়মেণ্ট এক্সচেঞ্জ কেতিয়ালৈকে বনোৱা নাই বনাই ল'ব। মই বাৰে বাৰে কৈ আছোঁ এমপ্লয়মেণ্ট এক্সচেঞ্জটো কেনেকৈ বনাব লাগিব। আপোনালোকৰ যেতিয়ালৈকে ৰিনিউ কাৰণে মানে মেছেজ আহি থাকিব, যোনদিনা আপোনালোকৰ চাব যাই কিনি আমাৰ যোনটো ৱেবছাইট আছে সেৱা সেতু, তাতে যাই কিনি আমি চেক কৰিম। যদি চেক কৰাৰ সময়ত যদি আপোনালোকে চাব যে ৰেনুৱেল ডেট আজি ডেটটো দিয়া আছে, যেনেকৈ আজি কিমান তাৰিখ, আমি 18 তাৰিখে ভিডিঅ' বনাই আছোঁ। ঠিক আছে, 18 তাৰিখে আমি চাইছোঁ যে হয় এইটো আজি লাষ্ট ডেট, চ' আমি অহা কাইলৈ আপুনি ৰিনিউৱেলটো কৰিব পাৰিব নিজৰটো। ঠিক আছে, তো তেতিয়া আপুনি চিন্তা কৰিব নালাগে, ৰিনিউটো কৰি ল'ব। নেক্সট আছে আপোনালোকৰ এজৰ কোৱালিফিকেশ্যন। ফৰেষ্টৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড আৰু ড্ৰাইভাৰৰ কাৰণে সকলো কাৰণে 18 to 40 years অফ এজ আপুনি ৰিলেক্সেশ্যন পাব। বহুত ৰিলেক্সেশ্যন আছে আৰু বহুত দিনলৈকে আপুনি কিবা এপ্লাই কৰিব পাৰিব। AFPF কনষ্টেবল আৰু ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে মই কৈ দিওঁ, ইয়াতে 18 to 25 yearsলৈকে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে 3 বছৰ আপোনালোকৰ OBCৰ কাৰণে ৰিলেক্সেশ্যন থাকিব আৰু SC ST কাৰণে 5 বছৰ ৰিলেক্সেশ্যন, অভাৰঅল 30 হৈ যায়। ঠিক আছে, ফৰেষ্ট গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে মই কৈ দিওঁ, মেল ফিমেলৰ কাৰণে বেলেগ বেলেগকৈ আছে। হাইট জেনেৰেল OBC, MOBC, SC 163, 150 এনেকৈ থাকিব। ST H আৰু STP 153 to 145 এনেকৈ থাকিব লাগে, মানে মেল আৰু ফিমেল এক্সট্ৰাকৈ আছে। চেষ্ট অনলি ফৰ মেন, অকল মেনৰ কাৰণে নৰ্মেল 79, এক্সপেণ্ড কৰাৰ পিছত 84 হ'ব লাগিব। AFPF কনষ্টেবল, ড্ৰাইভাৰ ছেম এজ ইট ইজ থাকিব, জাষ্ট অলপ হাইট চেঞ্জেছ অলপ হ'ব। ঠিক আছে, চেষ্ট অনলি ফৰ মেন নৰ্মেল 80 to 85 ইয়াতে থাকিব। জেনেৰেল OBC, MOBC, SC STP, STHৰ কাৰণে 78 to 83। ঠিক আছে, হিলৰ কাৰণে। আৰু নেক্সট কৈ দিওঁ আপোনালোকৰ হাইট মিনিমাম ইয়াতে কিমান বিচাৰিছে, 162.56 মেল, 154.94 ফিমেল। STH আৰু STP 160.02 সেণ্টিমিটাৰ, 152.40 সেণ্টিমিটাৰ। ঠিক আছে, মেডিকেল ষ্টেণ্ডাৰ্ড মাষ্ট বি 6/6 হ'ব লাগিব, ডিষ্টেঞ্চ ভিজনটো 6/6 হ'ব লাগিব আৰু পুৱাৰ দেন 6/9 for the other without correction. Near vision should be normal হ'ব লাগিব। হাউ টু এপ্লাই কৰাৰ লিংকটো আপোনালোকে সকলোৱে পাব। ঠিক আছে, চ' ইয়াতে আপুনি কি গম পালে যে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন কি আছে, এজ ক্ৰাইটেৰিয়া কি আছে। ঠিক আছে, আৰু আমি যদি চাব যাওঁ, যদি PSC আৰু PETৰ ক্ষেত্ৰত মই কৈ দিওঁ, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট একেটা আমাৰ যেনেকৈ অসম পুলিচৰ দৰে হয়, ছেম এজ ইট ইজ থাকে। ৰিটেন কোৱালিফিকেশ্যনৰ কাৰণে মই ৰিটেন যিখিনি পৰীক্ষা হ'ব, চিলেবাছ যেতিয়া আহিব, চিলেবাছ যিমানখিনি আহিব তাৰ কাৰণে মই ক্লাছেছ ল'ম। অসম পুলিচৰ, ADREৰ আৰু AFPF মানে ফৰেষ্টৰ কাৰণে যিমানখিনি ল'ৰা ছোৱালী আছে সকলোকে। চ' এতিয়াৰ পৰা যদি আপোনালোকে ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন কৰা নাই, কৰিব ষ্টাৰ্ট কৰি দিয়ক, কিয়নো এইবাৰ যেনেকৈ কম্পিটিশ্যন লেভেলটো আপোনালোকে চাইছে যে কেনেকৈ কম্পিটিশ্যন লেভেল মানে ডে বাই ডেটো বাঢ়ি গৈ আছে। চ' আপোনালোকে এইটো ভাবিব নালাগে যে মই আজিৰ দিনটো কেনেকৈ হ'ব, কালি দিনটো কি হ'ব, এনেকৈ ভাবি গ'লে ডেটো কেনেকৈ পাৰ হৈ যাব গম নাপাব। যোৱাকালি নহয়, কেইদিনমান আগত আপোনালোকৰ ৰিজাল্ট ওলালে, চাইছে সকলোৱে যে কিমান ৰিজাল্ট ভাল কৰিছে সকলোৱে। চ' আপোনালোকে এইটো ভাবিছোঁ মই যে কেতিয়াবা যদি অসম পুলিচৰ ফৰেষ্ট বেটেলিয়নৰ যেতিয়া পোষ্ট ওলোৱাৰ লগে লগে আপুনি গম পাব যে কিমানকৈ পোষ্ট ওলাইছে। আগতে মোৰ চেনেল আছিলে, তাতে মই ধুনীয়াকৈ
ডেমনষ্ট্ৰেট কৰি দিছোঁ, তাতে 50,000 মান মানুহে চাইছিলে এইটো ভিডিঅ', ঠিক আছে, ফৰেষ্টত। চ' আপোনালোকে সকলোৱে এইটো ভিডিঅ'টো ভালকৈ চাব, চেক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব সকলোকে, যাতে সকলোৱে ইয়াতে আহি কিনে আমাৰ টেলিগ্ৰাম লিংকটো জইন কৰে। আৰু টেলিগ্ৰাম লিংক জইন কৰাৰ লগে লগে ইমান ইম্পৰ্টেণ্ট ইফেক্টিভ ভিডিঅ' আপুনি গম পাব যে পিছত যাই কিনে এইটো ভিডিঅ' আপোনালোকে যিমানখিনি টেলিগ্ৰামৰ PDFs আছে নিশ্চয় নিজে ফ্ৰী অফ কষ্ট ডাউনলোড কৰিব, মক টেষ্ট আছে ফ্ৰী অফ কষ্ট দিব পাৰিব। সকলোকে কৈ আছোঁ টেলিগ্ৰাম জইন কৰিব নাপাহৰিব, ঠিক আছে। লগ পাম অন্য এটা ভিডিঅ'লৈ, টেল দেন বাই বাই, জয় আই অসম, ধন্যবাদ।